মহাশিৱৰাত্ৰিৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী। মহাদেৱৰ আশীৰ্বাদেৰে ভৰি পৰিব জীৱন। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। শিৱভক্তসকলে গোটেই বছৰটো শিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। জ্যোতিষৰ মতে শিৱৰাত্ৰিৰ পূৰ্বে কিছু বস্তু ঘৰলৈ অনাটো শুভ বুলি গণ্য কৰা হয়। এনে সামগ্ৰী আনিলে ভগৱান শিৱৰ আশীৰ্বাদত ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰে বুলি কোৱা হয়। এইবাৰ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি ২৬ জানুৱাৰীৰ পৰা পুৱা 11:08 পৰা আৰম্ভ হৈছে। আনহাতে ২৭ ফেব্ৰুৱাৰী পুৱা ৮:৫৪ এই তিথিৰ অন্ত পৰিব। সেয়েহে ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হয়। এই দিনটোত ভগৱান শিৱৰ আৰাধনাৰে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিব ভক্তসকলে। হিন্দু ধৰ্মত ৰুদ্ৰাক্ষৰ প্ৰতি পবিত্ৰ জ্ঞান কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষৰ উৎপত্তি হৈছে ভগৱানৰ শিৱৰ চকুলোৰ পৰা। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ আগত যদি আপুনি ৰুদ্ৰাক্ষ ঘৰলৈ আনে তেতিয়া ই আপোনাৰ পৰিয়ালৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদ লাভৰ পথ সুগম কৰিব। তদুপৰি ঘৰত ৰুদ্ৰাক্ষ ৰাখিলে দুখ কষ্ট আদি দূৰ হয়। মহাশিৱৰাত্ৰিৰ আগেৰে পৰাত শিৱলিংগৰ নিজৰ ঘৰলৈ আনিব পাৰিব। তাৰ পিছত এই শিৱলিংগত নিতৌ পূজা কৰক। এনে কৰিলে বাস্তুদোষ, পিতৃদোষ আদি বহু সমস্যাৰ পৰা সকাহ পাব পাৰি। তদুপৰি মহাশিৱৰাত্ৰিৰ আগে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ সমগ্ৰ পৰিয়ালৰ ছবিও নিজৰ ঘৰলৈ আনিব পাৰে। ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ মহাশিৱৰাত্ৰিৰ আগে ঘৰৰ কিছু গছ-গছনিও ৰোপণ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত ভগৱান শিৱৰ আশীৰ্বাদ সদায় বৰ্তি থাকিব। আপোনাৰ ঘৰত বেল আৰু স্বামীৰ দৰে গছ ৰোপণ কৰিব পাৰে। এই গছবোৰ ৰোপণ কৰিলে ঘৰত ধনাত্মক শক্তিয়ে ক্ৰিয়া কৰিব।